নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যি এডভাৰটাইজমেণ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু সেই সম্পৰ্কত ইতিমধ্যে মই খবৰ দিছোঁ আপোনালোকক যদি এডভাৰটাইজমেণ্ট সম্পৰ্কত কিবা আপোনালোকে বুজি নাই পোৱা তেনেহ'লে কমেণ্ট কৰিব মই পৰৱৰ্তী ভিডিঅ'ত সেই এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ যি এডভাৰটাইজমেণ্ট তাৰ ওপৰত ডিটেইলছত মই ভিডিঅ' লৈ অহাৰ কাৰণে চেষ্টা কৰিম কিন্তু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত কেইবাটাও ইম্পৰ্টেণ্ট আপডেট ভাল খবৰ আজি অহা খবৰ কিছুমান শ্বেয়াৰ কৰিম এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আহিবলগীয়া ভিডিঅ'খিনিৰ বাবে আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো এতিয়া মই প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ এলপিইউপি শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়াৰ যি এডভাৰটাইজমেণ্ট আছিল আৰু তাৰ অনলাইন এপ্লাইৰ লিংক ইতিমধ্যে অপেন কৰা হৈছে আপোনালোকে যদি DWৰ অফিচিয়েল ৱেবছাইটত যায় তেতিয়াহ'লে পাব বা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো গোটেইখিনি লিংক দি দিম আপোনালোকে চাব পাৰিব আৰু আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোতো জইন হ'ব পাৰে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম মই মোৰ টেলিগ্ৰাম চেনেলৰ তাতো আপডেটবিলাক দি থাকোঁ আপোনালোকৰ কমেণ্টবিলাক তাতো কৰিব পাৰে তাত মই ডাইৰেক্টলি আপোনালোকৰ লগত কথা পাতোঁৱেই আপোনালোকে গমেই পায় যিসকলে অলৰেডি জইন হৈছে তো নেক্সট খবৰটো হ'ল যে এলপিইউপি টিচাৰ ৰিক্ৰুইটমেণ্টৰ যিখিনি ভেকেঞ্চি লিষ্ট আছে ডিষ্ট্ৰিক্ট ৱাইজ হওক মিডিয়াম ৱাইজ হওক সেই ভেকেঞ্চি লিষ্টখিনি ইতিমধ্যে প্ৰকাশ কৰা হৈছে আপোনালোকে চাব পাৰিব DWৰ অফিচিয়েল ৱেবছাইটত সেই যিখিনি ভেকেঞ্চি লিষ্ট হয় সেইখিনিও মই মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিম আপোনালোকে তাৰ বাবে কৈছোঁ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এতিয়া নেক্সট খবৰটো NIOSৰ DLED সম্পৰ্কত আহিছে অলৰেডি যেতিয়াই খবৰটো আহিছে তেতিয়াই মই ভিডিঅ' দিব পৰা নাছিলোঁ সেই সময়ত ব্যস্ত যিহেতু থাকোঁ আপোনালোকে গমেই পায় মই টেলিগ্ৰামত জনাইছোঁ গোটেইখিনি কথা আপোনালোকে নিশ্চয় গমেই পাইছে যে NIOSৰ যি 18 মহীয়া DLED কৰ্চটো আছিল আপোনালোকৰ হয়তো বহু সংখ্যকে কৰি থৈ দিছে সেই কৰ্চটো তো সেইটো ভেলিড নহয় বুলি টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে অলৰেডি আপোনাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে সেইটো এটা ভাৰ্ডিক্ট দি থৈ দিছে আৰু সেই সম্পৰ্কটো আপোনাৰ DWৰ ফালৰ পৰা এখন নটিচ আজি প্ৰকাশ কৰা হৈছে আৰু এডভাৰটাইজমেণ্টতো অলৰেডি তাত মেনশ্যন কৰা আছিল যে 2 বছৰীয়া DLEDৰ কথাটো মেনশ্যন কৰা আছিল তাৰপিছত কিছুমান বিতৰ্ক হ'ল কিছু আলোচনা হ'ল যে NIOSখিনি বা 18 মহীয়া DLEDখিনি মানে ভেলিড নকৰিব নেকি তো তাৰপিছত এই নটিচখন প্ৰকাশ পালে ফাইনেলি তো ইয়াতে নটিচখনত আপোনালোকে দেখিবলৈ পাইছে যে NIOSৰ যিটো DLED ইজ no longer a valid qualification to be eligible for the fresh recruitment to the post of teachers গতিকে শিক্ষক নিযুক্তিৰ বাবে এইটো ভেলিড নহয় আৰু এতিয়াৰ পৰা সেইটো কথা জনাইছে গতিকে বাকি যিখিনি আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে এডভাৰটাইজমেণ্ট সম্পৰ্কত সেইখিনি আজিৰ এই নটিচখনৰ জৰিয়তে জনোৱা হৈছে তো এতিয়া বহুতে মোলৈ মেছেজ কৰি আছে যে SCRTৰ যি ODL DLED কৰিছিলে 18 মহীয়া তো সেইটোৰ কি হ'ব সব সেইটো সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই মেবি আহিব পাৰে নাহিব পাৰে অহাৰ চান্স নাই মেবি কাৰণ এতিয়ালৈকেতো কোনো ধৰণৰ তেনেকুৱা খবৰ নাই কিন্তু NIOSৰ এই যিটো DLED এই DLED সম্পৰ্কত যিটো বাতিল কৰা হৈছে অলৰেডি ভেলিড নহয় বুলি কৈছে এই কোৱালিফিকেশ্যনটো টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে তো এইটো সম্পৰ্কত NIOSৰ ফালৰ পৰা মানে শুনিছোঁ সেই মই কথাখিনি জাষ্ট একদম অফিচিয়েল নহয় জাষ্ট কথাখিনি মই শুনিছোঁ আপোনালোকৰ লগত যিহেতু আপোনালোকে মোৰ লগত যিহেতু কানেক্টেড হৈ থাকে গতিকে সেইকাৰণে মই কথাখিনি আপোনালোকৰ লগত কৈছোঁ আৰু এজ আ ফেমিলি কথাখিনি মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত যে NIOSৰ পৰা ৰাষ্ট্ৰপতিলৈ হেনো কিবা পত্ৰ প্ৰেৰণ কৰা হৈছে এই DLED সম্পৰ্কত কিন্তু কি হয় কি নহয় কিন্তু অলৰেডি যিহেতু সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিয়ে থৈ দিলে তো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো হঠাৎ তেনেকৈ চেঞ্জ কৰিবতো নোৱাৰি গতিকে এইটো এই ক্ষেত্ৰত কি হয় কি নহয় এইটো এটা মানে চিন্তা কৰিবলগীয়া বিষয় বা আমি পৰৱৰ্তী সময়ত সেই কথা লক্ষণীয় হ'ব কি আপডেট আহে কিন্তু এজ অফ নাও নটিফিকেশ্যন যোগে DWৰ ফালৰ পৰা একদম ক্লিয়াৰলি কোৱা হৈছে যে no longer a valid qualification বুলি কৈছে গতিকে এইখিনি আপোনালোকক জনাই দিলোঁ এডভাৰটাইজমেণ্ট সম্পৰ্কত কথাখিনি আপোনালোকে গমেই পালে আৰু ভেকেঞ্চি লিষ্ট সম্পৰ্কত কথাখিনি জনালোঁ এপ্লাই লিংক সম্পৰ্কত জনালোঁ গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে কমেণ্ট বক্সত মই পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ কমেণ্টবিলাকৰ এনচাৰ দিবলৈ ট্ৰাই কৰিম আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব তাত গোটেইখিনি আপডেট মই দিয়ে থাকোঁ আৰু এনেদৰে ভিডিঅ'সমূহ আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব তাৰ কাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ